Hello everyone. আজি মই আপোনালোকৰ ওচৰলৈ তিতা খাৰ ৰেচিপি এটা লৈ আহিছো। আহকচোন ৰেচিপিটো চাই লওঁ। এয়া হৈছে অমিতা। এইজোপা অমিতা হৈছে মটা। ইয়াৰে ফুল ফুলিছে, ফল নধৰিব। ইয়াৰ ফুলবিলাক আমি ভাজি খাওঁ। ইয়াৰ ফুলবিলাক মই ছিঙি লৈছো এইদৰে। খুবেই সুন্দৰ এখন ভাজি হয় ইয়াৰে। খুবেই তিতা লাগে অমিতাৰ ফুল। আৰু ইয়াৰে মই কুমলীয়া পাতকেইটাও ল'ম। তাৰ কাৰণে মই ইয়াৰ আগটো ভাঙি দিলোঁ। ইয়াৰে পাতবিলাক লৈ ল'ম একেলগে। এয়া মোৰ টাবত জলকীয়াও লাগি আছে শেষৰ ফালে। তথাপিও মই কেইটামান এয়া ছিঙি লৈছোঁ ৰেচিপিটোত দিয়াৰ কাৰণে। এতিয়া মই ফুলকেইটা এইদৰে ছিঙি লৈছোঁ। লগতে মই পাতবিলাক এইদৰে ছিঙি লৈছোঁ। মাজৰ ডাঠ ঠাৰিডাল লোৱা নাই, এইখিনি ওলাইছে। এতিয়া মই ইয়াৰে পাতকেইটা এইদৰে মিহি মিহিকৈ কাটি ল'ম। আপোনালোকে এইদৰে কাটি ল'ব। ফুলকেইপাহ কাটিব নালাগে, অকল পাতটো কাটি ল'ব। এতিয়া মই এইখিনি মিক্স কৰি ল'লোঁ, ভালদৰে ধুই ল'ম। এটা নহৰু বাকলি গুচাই মই এইদৰে থেতেলিয়াই লৈছোঁ। এচামুচৰ জোখেৰে লৈছোঁ। এটা কেৰাহী বহুৱাই দিছোঁ। এতিয়া ইয়াতে অকণমান তেল দিছোঁ। এই খাৰ ৰেচিপিটোত মই 2 পিচ মাছ ব্যৱহাৰ কৰিম। তাৰ কাৰণে মই অকণমান এইদৰে ফ্ৰাই কৰি লৈছোঁ। মাছখিনি মই উঠাই ল'লোঁ। এইখিনি ইনগ্ৰেডিয়েণ্ট একেবাৰে কম ইনগ্ৰেডিয়েণ্ট লাগিব ইয়াতে। নহৰু, পিঁয়াজ আৰু খাৰ। এতিয়া মই চেম তেলতে পিঁয়াজখিনি দি দিছোঁ। অকণমান সময় পিঁয়াজখিনি ভাজি লৈ ইয়াতে মই নহৰুখিনিও দি দিলোঁ। বেছি ভাজিব নালাগে, কাৰণ এইটো খাৰৰ ৰেচিপি হয়। এতিয়া ইয়াতে মই ধুই ৰখা অমিতাৰ ফুল আৰু পাতখিনি দি ল'লোঁ। আৰু এচিকুটমান মই হালধি দিছোঁ। লগতে মই সোৱাদ অনুযায়ী নিমখটো দি লৈছোঁ। এইখিনি ভালদৰে লাৰি দি এতিয়া মই ইয়াতে কলৰ খাৰ দিছোঁ। চাহ চামুচেৰে 3 চামুচমান হ'ব, ইমানখিনি মই দি লৈছোঁ। ঢাকোন লগাই এতিয়া এইখিনি সিজিবলৈ দিছোঁ। ইয়াতে মই একাপতকৈ অকণমান কম পানী আকৌ দি দিছোঁ সিজিবৰ কাৰণে। আৰু জলকীয়াকেইটা এইদৰে দুফাল কৰি দি দিছোঁ। এইখিনি মই এতিয়া ঢাকোন লগাই সিজিবলৈ দিম। মাছ 2 পিচ মই এইদৰে এৰুৱাই লৈছোঁ। কাঁইটবিলাক এইদৰে এৰুৱাই পেলাই দিম। এতিয়া মাছখিনি মই ইয়াতে যোগ কৰি দিম। খুবেই সোৱাদ লগা এই অমিতা ফুলৰ খাৰৰ এই ৰেচিপিটো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। এতিয়া মই আকৌ ইয়াতে আধা কাপ পানী দিছোঁ সিজিবৰ কাৰণে। ডায়েবেটিছ ৰোগীৰ কাৰণে খুবেই ভাল। আৰু এই ৰেচিপিটো ক্ৰিমিৰ কাৰণেও খুবেই ফলপ্ৰসূ, খাব লাগে। হোৱাৰ শেষত মই অকণমান কেঁচা মিঠাতেল দিছোঁ। গেছটো মই এতিয়া বন্ধ কৰি দিলোঁ। এয়া ৰেডি। আজিৰ এই ৰেচিপিটো চাই যদি ভাল লাগিছে এটা লাইক কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।